আকৌ এবাৰ ফুৰিবলৈ ওলালো দেই দুইজনী গৈ থাকোঁ এইজনী মামী মামী খং উঠিছে নি কেলে ফুৰি আহোঁগৈ অকণমান যা যা এইজনী মামী এইজনী এইদৰে আমি লংডিঙলৈ বুলি ওলালোঁ লংডিঙৰ পৰিৱেশটো বৰ ধুনীয়া তালৈ যোৱা ৰাস্তাটোত যে কথা ক'বই নালাগে ইমান ধুনীয়া ৰাস্তা এডাল যেন দীঘল ফিটা পেলাই থৈছে তাৰ মাজেৰে যেন আমি গৈয়ে থাকিব লাগে তাৰ যেন কোনো শেষেই নহওক সেইদৰে আমি আগবাঢ়ি গৈ আছোঁ আগতে পিছে যোৱা নাই মই সেইটো ৰাস্তাত আজি প্ৰথম ওলাইছোঁ লগত বা গৈছে মোৰ ইমান ধুনীয়া পৰিৱেশ সেউজীয়াৰ মাজেৰে গৈ যেতিয়া নেদেখা জেগাডোখৰ দেখি পাওঁ কিমান ভাল লাগে আৰু এই পাহাৰৰ মাজৰ যিটো ৰাস্তা তাৰ গৈ থকাৰ আমেজেই বেলেগ এয়া দেখিছেনে ইমান ধুনীয়া সেউজীয়া চাৰিওফালে মাত্ৰ সেউজীয়া এয়া আমি এই আমিও এই ধুনীয়া আবেলিটোৰ মাজেৰে গৈ আছোঁ মেইন গেটখনৰ মাজেদি এয়া গৈ পাই তাত অকণমান খোজকাঢ়ি চাইছোঁ ইমান যে ধুনীয়া ইমান শান্ত পৰিৱেশ তাৰ মাজত আহি থকা বতাহৰ মৃদু বা গাত লাগিছেহি আৰু এই বতাহজাকে ইমান শান্তি দিছে মই বুজাব নোৱাৰোঁ অকণমান সময়ৰ কাৰণেও নিজৰ ব্যস্ততা কাম বন দুচিন্তা সকলোৰে পৰা আঁতৰি আহি যেন অকণমান শান্তি পাইছোঁ জীৱনত ইমান ভাল লাগিছে এই সময়কণ সদায় ধৰি ৰাখিব পৰা হ'লে কথাই নাছিলে কিন্তু মন মগজু শান্তি দিব পৰাকৈ এই বতাহজাক যথেষ্ট আৰু এই পাহাৰৰ যি এটা আমেজ আছে জানিছেনে এই আমেজৰ কথা মই মুখেৰে হয়তো ক'ব নোৱাৰিম মাত্ৰ অনুভৱ কৰিব পাৰিছোঁ আৰু নিজৰ হৃদয়খনৰ পৰা মনলৈকে সকলো শান্তি ভৰাই তুলিব বিচাৰিছোঁ অকণমান সময় যে পাইছোঁ এয়া কিন্তু ক'বলৈ মোৰ ভাষা নাই ভাল লাগিছে ইয়াৰ প্ৰতিটো বস্তুৱেই এটা নতুন সতেজতা আছে এই সতেজতাখিনি ভৰাই ল'বলৈ চেষ্টা কৰিছোঁ অকণমান সময়ৰ কাৰণে হ'লেও যেন এইখিনি নিজৰ মাজতে ধৰি ৰাখোঁ পাহাৰৰ ফিৰফিৰীয়া বতাহ এচাতি গাত মাৰি আছে জানেনে ইমান যে ধুনীয়া ভাল লাগিছে দেই সেইবাবে এই বতাহজাকৰ মাজতে এপাক ঘূৰি চাওঁচোন ঘূৰি এপাক আৰু অকণমান যেন শান্তি লৈ লওঁ ভাল লাগিলে ইয়ালৈ আহি দেই সঁচাকৈ আপোনালোকেও আহিব কেতিয়াবা বহুত শান্তি লাগে মই এনেও পাহাৰীয়া জেগাবোৰ খুব ভাল পাওঁ আহিলোৱে যেতিয়া ফটো দুখনমান নমৰাকৈ যাম জানো সেয়েহে ধুনীয়া প'জ কেইটামান চাই ফটো মাৰিলোঁ আৰু নাগনীজনীকো ধৰি লৈছোঁ সুধিছোঁ তাইক চিনি পাইছনে মোক তাইনো ক'ত পাব বাৰু এইখনে মেইন গেট তাৰ আগলৈ আমি নগ'লোঁ আৰু তাত পাছ লাগে যাবলৈ সেইবাবে আজিলৈ আমি ঘূৰিলোঁ আৰু ইমানতে ফটো দুখনমান মাৰি আৰু ইয়াৰ পৰা অকণমান আহি এখন দলং পায় তাতো দুকপিমান নমৰাকৈ থকা নাই মাৰিলোঁ আৰু যিমান পাৰি তাৰপিছত এয়া ঘৰলৈ আমি উভতিছোঁ আৰু কাৰণ সন্ধ্যা হৈ আহিছে ঠাণ্ডাও লাগিছে গম পায়নে ইয়াৰ পৰা যাওঁতে ইমান ঠাণ্ডা লগা নাছিলে তাত কিন্তু বতাহ যদি মাৰি থাকে যে ইয়াত ঠাণ্ডা অনুভৱ হয় সেইকাৰণে বেছি দেৰি কৰা নাই আৰু আমি যিহেতু যাব লাগিব সেই দূৰলৈকে এয়া বা আৰু মই দুইজনী গৈ আছোঁ আৰু ভাল লাগিলে ফ্ৰেছ হৈ আহিলোঁ মন প্ৰাণ সকলো ভৰি আহিল এইদৰে যাবলৈ পালে ইমান মুকলি জেগাডোখৰ ভাল লাগে দেই কেতিয়াবা এনেদৰেও ভাল লাগে হাঁহি আমাৰ গুচাই নাই কথা যে কি ওলাইছে কথা পাতি কেতিয়ানো আমি আহি সাপেখাতি চাৰিআলি পালোহি গমেই নাপাওঁ সাপেখাতি চাৰিআলিত আহি এখনত সোমালোঁ কিবা এটা খাওঁ বুলি আমি যিহেতু ফাষ্টফুড খাই খুব ভাল পাওঁ তাকে চাওমিন অৰ্ডাৰ দিলোঁ হোটেলখন চাফ চিকুণ ধুনীয়াই আৰু খোৱা বোৱাবোৰো বৰ ভালেই পালোঁ দেই বৰ ধুনীয়াকৈ বনাইছে প্ৰথমে চাওমিন এইখিনিকে অৰ্ডাৰ দিলোঁ আহি পাওঁতেতো যিহেতু অকণমান দেৰি হয় অকণমান কেমেৰাই এক চকৰ ঘূৰাই দিলোঁ দোকানখনো দেখুৱাইছোঁ আৰু নিজকো দেখুৱাইছোঁ আৰু ভাগৰুৱা হৈ অনুভৱ নাই কৰা কিন্তু অকণো অনুভৱ নাই কৰা সেয়া আমাৰ চাওমিন আহি গ'ল বৰ টেষ্টি আছিলে খাবলৈ চিকেন চাওমিন ধুনীয়াকৈ খালোঁ সেইখিনি খায়ো ইমানেই ভাল লাগিলে খাই মেলি আকৌ ভাবিলোঁ নাই এইখিনি খোৱাৰ পিছত আৰু কিবা এটা খাব লাগিব পেটটো মানে ভালকৈ নভৰিলে জানেনে
আকৌ এগ ৰোল এটা অৰ্ডাৰ দিলোঁ, দুজনীয়ে বোলো এগ ৰোলকে খাওঁ। এয়া খাই বৈ আৰু ধুনীয়াকৈ খাইছোঁ, খাই বৈ ঘৰলৈ আৰু এতিয়া লাহেকৈ যাবগৈ লাগিব আৰু। ঠিক আছে তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।